নমস্কাৰ সকলোকে মই পল্লৱী আপোনালোক সকলোকে মোৰ চেনেল পল্লৱীজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ মই আজি আকৌ আহিলোঁ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত কেইখনমান মেখেলা এখন চাদৰ আৰু মই যেটো পিন্ধি আছো চাদৰ মেখেলা এইযোৰৰ ডিজাইনটো দেখুৱাবৰ কাৰণে কাৰণ এই সকলোখিনি ঘৰতে বোৱা হয় আৰু খুব মৰম লগা আৰু খুব সহজতে কৰি উলিয়াব পৰা কেইখনমান মেখেলা চাদৰ আৰু চাদৰ মেখেলা এযোৰ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আজি মই যেযোৰ পিন্ধি আছো এইযোৰ স্পেশালি মা আৰু পেহিয়ে মোৰ কাৰণে বুলি বোৱা চাকচোন ডিজাইনটো ভিডিঅ'ৰ শেষত মই ভালদৰে দেখুৱাম চাদৰ মেখেলাযোৰ আৰু একচুৱেলি এইযোৰ কাপোৰ বহুত মৰম লাগে ভাল লাগে সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈ বনাইছে কি কৰিছে আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে প্ৰথম মেখেলাখন য'ত কলাত হালধীয়া ফুল দিয়া আছে আৰু কলাত হালধীয়াটো বহুত ধুনীয়াকৈ ফুটি উঠিছে আৰু ইয়াতে এটাই ফুল আছে ফুলটো বহুত বেছি টান নহয় আৰু এনেকৈ মিলাই মিলাই ধুনীয়াকৈ বৈছে কেনেকুৱা পাইছে জনাবচোন এইখন এখন আৰু চিম্পল মেখেলা হয় য'ত সৰু সৰু বুটা দিয়া হৈছে মাজত চাওকচোন কেনেকুৱা পাইছে এইখনো মায়ে বোৱা হয় আৰু তেওঁৰ এইখন মেখেলা খুব পচন্দৰ আৰু এইখন হৈছে মাৰ একদম ফেভৰেট মেখেলাত কৰা ফুল তেওঁ এইটো ফুল বহুত কষ্ট কৰি বহুত সময় লগাই ফুলটো বাচিছে আৰু ইয়াৰ যিটো ফুলৰ চানেকি আছিল চানেকিটো মই বনাই দিছিলোঁ বহুত কষ্ট কৰি আৰু এইখন সঁচাকৈ মৰমতে তেওঁ ভালদৰে ৰাখি থৈছে আৰু এইখন হৈছে মায়ে কৰা চাদৰ বহুত কৰিছে কিন্তু মই এইখন পটককৈ বিচাৰি পালোঁ সিদিনা আৰু ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এইযোৰ মই এবাৰ দেখুৱাই দিছোঁ এইযোৰৰ কালাৰটো হৈছে মচুৰ দাইলৰ কালাৰটো ইয়াতে আৰু ইয়াতে গোটেই পটি বনাই দিয়া হৈছে আৰু পটিত যিকেইটা কালাৰ দিছে হালধীয়া নীলা সেউজীয়া আৰু ৰঙা আঁচলটোতো কালাৰ মিলাই মিলাই দি দিছে মই এবাৰ দেখাই দিছোঁ বাৰু ভালকৈ আৰু চাদৰ মেখেলাযোৰ কেনেকুৱা পালে জনাব
ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব। মই আকৌ আহিম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।